बड'लेण्ड खौरांगिरि गौथुमा उदालगुरि जिल्ला आफादनि गोदान आफादनो बिबान गथायबाय। उदालगुरि जिल्लानि खलाइगाव खाजोना बेंखननि मावखुलिनि सावराय नब्लाङाव मैया बड'लेण्ड खौरांगिरि आफादा उदालगुरि जिल्ला आफादनि मोनसे सरासनस्रा मेल खुंनाय जायो। बे मेलाव बड'लेण्ड खौरांगिरि आफादनि उदालगुरि जिल्लानि गोजाम आफादा गोदान आफादनो बिबान गथायनानै होयो। मख'नो गोनांदि गोजाम आफादनि आफादगिरि इमरान हुसैन आरो नेहाथारि जतिन नाथआ थांनाय सामलाय समनि हिसाबफोरखौ गोदान आफादनो गथायनानै होयो। गोदान आफादनि आफादगिरि गुनजित डेका आरो नेहाथारि नारायण डेकाया मैया आफादनि बिबान आजावो आरो बड'लेण्ड खौरांगिरि आफादनि उदालगुरि जिल्ला आफादनि थाखाय बावसोमनानै खामानि मावलांनो खोथा होयो। बे मेलाव खलाइगाव प्रेस क्लाबनि आफादगिरि टंकेश्वर बरुवा आरो खलाइगाव प्रेस क्लाबनि बारग' आफादगिरि ध्रुव प्रसाद चहरिया, खौरांगिरि दीपक डेका आरो प्रान्जल चहरिया मोनहा बाहागो लायो। गोदानै बिबान आजावनाय आफादगिरि गुनजित डेकाया खौरांगिरिनि सिगाङाव मा फोरमायदों मिन्थिना लानि। হয়, বিশেষকৈ বিটিএডিৰ বৰ্তমান বিটিআৰ বুলি কোৱা হয়। বিটিআৰৰ মূল সাংবাদিক সংগঠনটোৱে হ'ল বড়োলেণ্ড সাংবাদিক সন্থা আৰু এই বড়োলেণ্ড সাংবাদিক সন্থাৰ যি ইতিহাস, সেই ইতিহাস বহুত দীঘলীয়া। যে কি পৰিস্থিতিত বড়োলেণ্ড সাংবাদিক সন্থাটো গঠন হৈছিল, যিহেতুকে ইয়াৰ ভৌগোলিক পৰিসীমা যেটো সলনি হোৱাৰ লগে লগে ঠিক তেনেকৈ বড়োলেণ্ড সাংবাদিক সন্থা গঠন হৈছিল। আৰু আজি এই বড়োলেণ্ড সাংবাদিক সন্থাৰ নতুন কমিটিৰ যি কাৰ্যভাৰ অৰ্পণ কাৰ্যসূচী আছিল কালাগাঁও যিটো ৰেভিনিউ চাৰ্কলত, আৰু আজি পুৰণা যিখন কমিটি আছিল ওদালগুৰি জিলা সমিতি, বড়োলেণ্ড সাংবাদিক সন্থাৰ ওদালগুৰি জিলা সমিতিৰ পুৰণা সমিতি আজি নতুন কমিটিক কাৰ্যভাৰ অৰ্পণ কৰিছে। আৰু এই কাৰ্যভাৰ অৰ্পণ কৰি মই নিজে সভাপতি আৰু মোৰ সতীৰ্থ নাৰায়ণ ডেকাক যে সম্পাদক হিচাপে দায়িত্ব দিয়া হৈছে। আশা কৰোঁ আমি ভৱিষ্যতে এই বিটিআৰ এলেকাৰ, বিশেষকৈ আমি যিহেতুকে ওদালগুৰি জিলা দায়িত্বত আছোঁ, জিলাখনৰ আমি সকলো সাংবাদিকক লৈ এক আমব্ৰেলা সংগঠন হিচাপে গঢ়ি তোলাৰ কাৰণে চেষ্টা কৰিম আৰু সকলোকে লৈ আমি ভৱিষ্যতে এক শক্তিশালী দিশত আগবাঢ়ি যাবলৈ চেষ্টা কৰিম। আমি বড়োলেণ্ড সাংবাদিক সন্থা, যিহেতুকে বড়োলেণ্ড সাংবাদিক সন্থাৰ আচলতে অভাৱ অভিযোগ যথেষ্ট বেছি, কাৰণ আমি যি অসম চৰকাৰৰ পৰা যিবিলাক সা সুবিধা পাব লাগিছিল সেই সা সুবিধাবিলাক বঞ্চিত হৈ আছোঁ। গতিকে আমাৰ যি শিক্ষামূলক ভ্ৰমণকে ধৰি বা বিভিন্ন আমাৰ যি ইলেক্ট্ৰনিক মিডিয়াৰ যিখিনি সা সুবিধা থাকে বা প্ৰিণ্টিং মিডিয়াৰ যিখিনি সা সুবিধা, সেই সা সুবিধাৰ পৰা আমি আচলতে সকলো ক্ষেত্ৰতে বঞ্চিত হৈছোঁ। অসম চৰকাৰৰ যিখিনি সুবিধা দিব লাগে আমি বিটিআৰ এৰিয়াক সেইখিনি দিয়া নাই। গতিকে সেইখিনি সা সুবিধাৰ লগতে বিটিআৰৰ যি সাংবাদিকসকলৰ যিটো ন্যাসপুঁজি এটা গঠন কৰি এই সাংবাদিকসকলৰ ভৱিষ্যত যাতে সুৰক্ষিত হ'ব পাৰে তাৰে পৰিকল্পনা কৰি আমি আগবাঢ়ি যাম বুলি ভাবিছোঁ।